ফুলানি হাতত লৈ লোৱা তোমাক কি লাগে দেউতাৰ কোৱা উফ ঘৰটো সাৰি লওঁ আৰু দেই ভালকৈ চফাকৈ বালহী আহি ওলাবহি এতিয়া পাই ৰাতিপুৱাৰ পৰা কামৰ আজৰিয়ে নাই পাই ইটো কৰোঁতে সিটো ওলাই ইটো শেষ হ'লে সিটো ওলাই তথাপি মনটো ভালেই লাগিছে বাৰু ছোৱালীক চাবলৈ আহিব যে এই শুনিছেনে চাহ পেলাই আহকচোন ওৱাই ইমান ডাঙৰকৈ চিঞৰিছে যে কি হ'লনো আপোনাৰ যে মই ৰাতিপুৱাৰ পৰা কৈ আছোঁ এই দৈ ৰুমটোত থকা মকৰা জালবোৰ গুচাবলৈ আপুনি কথাটো শুনিলে নাই বাৰু এতিয়া আলহী আহি পাবহি অকণ পাছত গুচাম হিৰ' ইমানকৈ চিঞৰিব নালাগে ৰাতিপুৱাৰ পৰা দেখোন অত কাম কৰিয়ে আছোঁ তুমিনো কি কৰিছা চব কামটো আপুনিয়ে কৰিছে ৰাতিপুৱাৰ পৰা চাহ তাহ বনোৱা ভাত পানী বনোৱা ঘৰ দুৱাৰ সৰা মোচা চব আপুনিয়ে কৰি পোৱা নাই জানো ৰাতিপুৱাৰ পৰা হ'ব দিয়া মই মকৰা জালখিনি গুচাই দিওঁ বাৰু সঁচা কথা ক'লোঁ যে এতিয়া গুচি গ'ল ৰকি ৰকি কি হ'লো ৰাতিপুৱা যে সেই জাকেটাকে চিঞৰি ফুৰিছা ইমান ডাঙৰ ডাঙৰকৈ তয়ো বাপেৰ লিখা একেই তোক মই ৰাতিপুৱাৰ পৰা কৈ থকা নাই আজি বায়ক চাবলৈ যে ল'ৰা ঘৰ মানুহ আহিব সেই দোকানৰ পৰা তোক মিঠাই আনিবলৈ কৈছিলে মই যা সোনকালে মিঠাই লৈ আনিগৈ চবটো বন্ধ হৈ যিখন খোলা আছে তাৰপৰাই ভাল 2-3মান লৈ আহিবি মিঠাই অ' মনত আছে মা মই যাম নহয় এতিয়া 9:30 বাজিছে কিবা হ'ব বাৰু তুমি কৈছা যেতিয়া মই এতিয়া যাওঁৱেই মোৰ যাওঁ পাই কাপোৰ কানিকেইটা সলাই লওঁগৈ আৰু এইটো ধুনুটো এটা শুই আছে না আকৌ তাক জগাবলৈ আছেই ধুনু উঠ আকৌ এতিয়া অলপ দেৰি পিছত বায়ক চাবলৈ ল'ৰা ঘৰ মানুহ পাবহি তই এতিয়ালৈকে শুই আছ উঠ পটাপট মই উঠিম নহয় তুমি যোৱাচোন তুমি তোমাৰ কাম কৰি লোৱাগে উঠো নহয় তাই উঠে আৰু দেই মই কৈছোঁ কিন্তু মই এই বায়ৰ ৰুমৰ পৰা আহিছোঁগৈ পটককৈ তাইক মই ওলাব বুলিছিলোঁ ওলাই নাই মই চাই আহোঁগৈ তাই উঠ পটাপট উঠ মোক এইটোৱে ভাল লাগিছে পাই মই এইটোৱে পিন্ধি ওলাওনি ল'ৰা আগত এইবোৰ কি পিন্ধিছ তই মই তোক মেখেলা চাদৰ দি থৈ গৈছোঁ পিন্ধিবলৈ মোক এইযোৰ ভাল লাগিছে চোৱা মই এইযোৰ পিন্ধি ওলাম পগলা হ'ল নি তই দৰা ঘৰ মানুহৰ আগত কি এইবোৰ পিন্ধিলা নেকি জলদি মেখেলা চাদৰ পিন্ধি তই এই পাকঘৰলৈ মোক কামত অকণ সহায় কৰি দে হ'ব বাৰু গৈছোঁ অথনিৰ পৰা ওলাই ৰখি আছোঁ মই মাইকীমান যদি ইমান সোনকালে হৈ গ'ল এই বাপেক পিতেককেইটাই মানে খবৰ নাই মানে শুনিছে আপোনালোকৰ হ'ল নাই বাৰু ইমান দেৰি কৰিছে না জিনটো ওলা সোনকালে হৈছে কি হৈছে অথনিৰ পৰা ওলাই ৰৈ আছোঁ মই 1 ঘণ্টামান হ'ল এতিয়া গোটেই কাপোৰযোৰ মোক ঘামি গ'লগৈ আকৌ মই এতিয়া বেলেগ কাপোৰ সলাই ল'ব লাগিব এতিয়া তোমাৰ কাৰণেহে দেৰি হ'ব দেখোন হ'ব কাৰ কাৰণে দেৰি হৈছে চবেই দেখিছে নহয় দেউতা মা আকৌ ক'লৈ গ'লগৈ তোমাৰ বোলে কাপোৰ ঘামিলে কাপোৰ সলাবলৈ গৈছে আকৌ এতিয়া এওঁলোকৰ পৰা উপায় নাই আৰু দেই হ'ব বাৰু দিয়া দেউতা বেছি দেৰি হোৱা নাই নহয় এতিয়া পাবহি হৈছে আৰু ঘৰটো এইখিনিতে আছিলে নেকি শুনিছে এইখিনিতে আছিলে সেইটোৱেতো পালোঁ ৰখা আপোনালোক আহি পালেহি আহক বহকি আহক পালোহি বহিছোঁ ৰ'ব আপোনালোকৰ একো অসুবিধা হোৱা নাইতো ঘৰটো বিচাৰি উলিয়াওঁতে নাই একো অসুবিধা নহ'ল বাৰু আপোনালোক বহকচোন বাৰু অকণমান মই এওঁলোকক খবৰটো দিওঁগৈ আমি এতিয়া ভালমান সময় কথা পাতিলোঁ এতিয়া ছোৱালীক মাতো আৰু মাতিছোঁ ৰ'ব মাজনী চাহ লৈ আনচোন চাহ খওকচোন তোমাৰ নামটো কি আছিলে পিছে মোৰ নামটো পিংকি পঢ়া শুনা পিছে কিমানলৈ কৰিলা মই যোৱা বছৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ ছোৱালী দেখাই শুনাই বৰ ধুনীয়াই বাৰু দেই এতিয়া পিছে ল'ৰা ছোৱালীহে কথা আৰু নে কি কয় হয় দিয়ক ঠিকেই কৈছে ল'ৰা ছোৱালীহে মেইন আৰু আমাৰনো কি আৰু বাৰু এতিয়া আমি গৈহে থাকোঁ আৰু ছোৱালী চালোৱেই যেতিয়া আৰু এই ঘৰত গৈ আলোচনা কৰি আপোনালোকৰ কথাটো জনাম বাৰু আৰু সেই আপোনালোকে জনাব আলোচনা কৰি কি ল'লে সিদ্ধান্তটো হ'ব বাৰু আপোনালোকে জনাবচোন তেতিয়া আমি জনাম বাৰু ঠিক আছে তেনেহ'লে আমি এতিয়া উঠোহে আৰু ভাল বাৰু তেনেহ'লে বন্ধুসকল ভিডিঅ'টো আমি এইখিনিতে সামৰিছোঁ আজিলৈ আৰু চিন্তাহে লাগিছে পাই এতিয়া ছোৱালী পিছে পচন্দ হয় নে নহয় বাৰু আপোনালোকেও গম পাব নেক্সট এপিছ'ডত পচন্দ হ'ল নে নহ'ল আৰু শেষত ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি চাইডত থকা ঘণ্টিটো বজাই অল কৰি দিব তেনেহ'লে ধন্যবাদ।